তেখেতে শান্তিত কাম কৰিব পৰা নাই। এলায়েন্স চৰকাৰ সদায় বাধ্যবাধকতা কিবা কিবি ইহঁতে জাপি থাকে, এইটো কৰিব লাগে সেইটো কৰিব নালাগে, সদায় সদায় কৈ থাকে। এতিয়া আহি পেলাই আমাৰ ইয়াতে শান্তি অলৰেডি ঘূৰি আহিছে, শান্তি স্থাপন হ'ল, গণতন্ত্ৰ সুদৃঢ় হ'ল। তেখেতসকলে আহি পেলাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে, হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব বিচাৰিছে, অশান্তি ইয়াতে আকৌ সৃষ্টি কৰিব বিচাৰিছে। যদি হিন্দু মুছলমান হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰে অশান্তি হ'বই, অশান্তি হ'বই। সেইটো আমি কোনো পৰ্যায়ে এলাও কৰিব নোৱাৰোঁ। আমি 40-50 বছৰ অশান্তি দেখিলোঁ, অশান্তিৰ বাতাবৰণতে আমি ডাঙৰ দীঘল হ'বলগীয়া হ'ল, পঢ়া শুনা কৰিব লগা হ'ল। আমাৰ ল'ৰা ছোৱালী যাতে অশান্তিত থাকিব নালাগে, এইকাৰণে আমি কোনো পৰ্যায়ে ইয়াতে হিন্দু মুছলমান হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব নিদিওঁ, কোনো পৰ্যায়ে নিদিওঁ। বন্ধুসকল, আপোনালোকে থিয় হ'ব, আপোনালোকে এইটো একদম দৃঢ়তাৰে এইটো মানে অপোজ কৰিব আৰু আপোনালোকে কাম কৰি যাওক। মোৰ কথাটো আপোনালোকে লিখি লওক। 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰি প্ৰমোদ বড়ো ছাৰক ভাল এটা পৰিৱেশত কাম কৰিবলৈ আমি সুযোগ কৰি দিম। এইবাৰ তেখেতসকলৰ সম্পাদকে আচল কথাটো স্বীকাৰ কৰিছে, সত্য ঘটনাটো স্বীকাৰ কৰি লৈছে আৰু সত্য ঘটনা সত্য কথাটো স্বীকাৰ কৰাটো মই এজন মানে সৎ মনোভাৱৰ ব্যক্তিয়েহে কৰিব পাৰে বুলি মই ক'ব খোজো। আজি সম্পাদক ডাঙৰীয়াই এই কথাটো ঘোষণা কৰিছে, তেখেতৰ মানে আচল ঘটনাটো তেখেতৰ মুখৰ পৰা যিহেতু ওলাইছে, গতিকে মই তেখেতক ধন্যবাদ দিছোঁ সেইখিনি কথাটো কোৱাৰ কাৰণে। মোৰ এটাই আহ্বান থাকিব, এতিয়া ইমানেই যদি আপোনালোকক মানে অত্যাচাৰ কৰিছে আপোনালোকৰ লগত এলায়েন্সত থকা দলে, গতিকে এনেকুৱা ধৰণৰ অত্যাচাৰৰ মাজত থাকি আঁঠুকাৰি কাম কৰাতকৈ এই সকলৰ লগত যিটো আপোনালোকৰ বুজা পৰা আছে, যিটো এলায়েন্স আছে, এই এলায়েন্সটো ব্ৰেক কৰি পেলাই আপোনালোকে ওলাই আহিলেই হ'ল। এলায়েন্সটো ব্ৰেক কৰি পেলাই ওলাই অহাৰ লগে লগে আমি BPF UPPL একগোট হৈ পেলাই তেতিয়া যুঁজ দিব পাৰিম, তেতিয়া কোন হয় আমাক হিলাব পাৰা। গতিকে এইটো এটা সুযোগ, মই ধন্যবাদ দিছোঁ তেখেতসকলে স্বীকাৰ কৰাটো। গতিকে অকল আমাক কাম কৰিবলৈ দিয়া নাই, আমাক প্ৰেচাৰত ৰাখিছে বুলি কৈ পেলাই আকৌ যদি তাতে সোমাই গৈ কাম কৰি থাকে, তেতিয়া তেওঁলোকে চাৰেণ্ডাৰ কৰিছে, আঁঠু কাঢ়িছে বুলি এটা বদনাম পাব, এটা অপবাদ পাব। আৰু এটা ৰাজনৈতিক দল স্বতন্ত্ৰ দল হিচাপে নিজৰ মান ইজ্জত মৰ্যাদা শক্তিটো ধৰি ৰাখি স্বতন্ত্ৰতা সেইটো বজাই ৰাখি পেলাই দল কৰাৰ প্ৰয়োজন আছে। গতিকে য'ত স্বতন্ত্ৰতা নাই, য'ত প্ৰেচাৰ আছে, য'ত দমন আছে, তাতে নথি স্বীকাৰ কৰি পেলাই তেখেতসকলে কাম কৰে, কি দুখী আছে? আমি আছো নহয় ভাই, দাদা ভাই, একেলগে আমি কাম কৰিম। এলায়েন্সটো ব্ৰেক কৰক, এলায়েন্সটো ব্ৰেক কৰি পেলাই BPFৰ লগত হাত মিলাই একেলগে ইলেকশ্যন খেলিম, আহি যাওক, আমি খাইলে পৰহিতি কৰি ল'ম। ইয়াৰ কাৰণে মই আহ্বান কৰিম।